সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকৰ পৰিৱেশ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নম্বৰ 4 প্ৰাকৃতিক সম্পদৰ জলজ সম্পদৰ পৰৱৰ্তী দফাটো আলোচনা কৰিম। ইতিমধ্যে আমি যোৱাকালি এটা দফা আলোচনা কৰিছিলোঁ যোৱাটো ক্লাছত। এতিয়া ইয়াৰ পিছৰ দফাটোতনো কি আছে সেইখিনি আমি আলোচনা কৰিম। যোৱাটো দফা আলোচনা কৰি আমি গম পাইছিলোঁ যে নদীৰ পানী ব্যৱহাৰ কৰি জলবিদ্যুৎ উৎপন্ন কৰিব পাৰি। নদীৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চল, সেই অঞ্চলবিলাকৰ মাটিবিলাক খুব পলসুৱা হোৱাৰ কাৰণে সেইবিলাক মাটি খেতি বাতিৰ কাৰণেও উপযোগী। আৰু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ যিবিলাক পানী, সেই পানীসমূহ পাইপেৰে বিভিন্ন সময়ত বিভিন্ন ঠাইত যোগান ধৰা হয়। উদাহৰণস্বৰূপে আমি গুৱাহাটীৰ কথা কৈছিলোঁ। আৰু সেই পানীবিলাক মানুহে নিজৰ দৈনন্দিন যিবিলাক ক্ৰিয়াকলাপ, সেইবিলাক ক্ৰিয়াকলাপত ব্যৱহাৰ কৰে। এতিয়া ইয়াৰ পৰৱৰ্তী দফাত কি আছে আমি চাম। ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ। ভূপৃষ্ঠৰ পানী মানে হৈছে মাটিৰ উপৰিভাগত আমি চকুৰে দেখা অৱস্থাত মাটিৰ উপৰিভাগত যিখিনি পানী থাকে তাক কোৱা হয় ভূপৃষ্ঠৰ পানী। আৰু ভূগৰ্ভৰ পানীভাগ হৈছে মাটিৰ তলত লুকাই থকা পানীৰ যি উৎস, সেইবিলাকক কোৱা হয় ভূগৰ্ভৰ পানী। যিদৰে ভূপৃষ্ঠৰ পানীভাগ আমাৰ সম্পদ। আমাৰ সম্পদ কি কাৰণে? কাৰণ এই পানীভাগ আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। ঘৰুৱা কামতেই হওক, উদ্যোগ আদিৰ কামতেই হওক, বিভিন্ন কামত আমি এই পানীভাগ ব্যৱহাৰ কৰোঁ। তাৰ লগতে কিন্তু ভূগৰ্ভৰ পানীভাগ মানে মাটিৰ তলত যিখিনি পানী লুকাই আছে, যিখিনি পানী সংৰক্ষিত অৱস্থাত মাটিৰ তলত থাকে, সেই পানীখিনিও কিন্তু আমাৰ সম্পদ। ঘৰুৱা কাম কাজ, খেতি, উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ আৱশ্যক হোৱা কিছু পানী ভূগৰ্ভৰ পৰা আহৰণ কৰা হয়। সৰ্বসাধাৰণতে আমি কি কৰোঁ? ভূপৃষ্ঠৰ পানীভাগ আমি ঘৰুৱা কাম কাজত, খেতি বাতিত, উদ্যোগ আদিত ব্যৱহাৰ কৰোঁ। ইতিমধ্যে তোমালোকক কৈছোঁ। কিন্তু কিছু পৰিমাণৰ পানী কিন্তু আমি ভূগৰ্ভৰ পৰাও আহৰণ কৰিবলগীয়া হয়। উদাহৰণস্বৰূপে খেতিৰ ক্ষেত্ৰত আমি জানো পানী প্ৰচুৰ পৰিমাণে প্ৰয়োজন হয়। তেতিয়া কিছুমান খেতিয়কে কি কৰে? পাম্পৰ সহায় লয়। পাম্পৰ সহায়ত খেতি বাতিসমূহত পানী দিয়ে। তো পাম্পৰ সহায়ত যেতিয়া খেতি বাতিত পানী দিয়া হয়, তেতিয়া পাম্পটো মাটিৰ তললৈ খান্দি সুমুৱাই দিয়া হয়। আৰু তাৰ পৰা যিখিনি পানী পাম্পেৰে আহে, পাইপেৰে যিখিনি পানী আহে, সেই পানীখিনি কি কৰে? খেতিৰ কামত ব্যৱহাৰ কৰে। ঠিক তেনেকৈ আজিকালি মানুহৰ প্ৰত্যেকৰে ঘৰত আমি দমকল দেখিবলৈ পাওঁ। দমকলৰ পাইপডালো মাটিৰ তললৈ খান্দি ভৰাই দিয়া হয়। আৰু দমকলৰ সেই পাইপডালেৰে যিখিনি পানী আহে, সেই পানীখিনি আমি দমকলৰ মুখেৰে সৰি অহা দেখিবলৈ পাওঁ। আৰু সেই পানীখিনি আমি ঘৰুৱা কাম কাজত ব্যৱহাৰ কৰোঁ। ঠিক তেনেকৈ যিবিলাক বিদ্যুৎ চালিত মটৰ থাকে, পানীৰ যোগান ধৰিবৰ কাৰণে টেংকিৰ সহায় লৈ পেলাই যিবিলাক বিদ্যুৎ চালিত মটৰ সংস্থাপন কৰা হয় ঘৰুৱা কাম কাজত বা উদ্যোগ আদিত, সেইবিলাকতো পানীভাগ কিন্তু ভূগৰ্ভৰ পৰাই বা মাটিৰ তলৰ পৰাই আহৰণ কৰা হয়। ইয়াৰ পৰৱৰ্তী দফাটোত কি আছে চোৱা। নৈ উপনৈসমূহৰ উপৰি আমাৰ ৰাজ্যখন অসংখ্য খাল, বিল, পুখুৰী আদি জলাশয়েৰে ভৰা। অসমত যে কেৱল নৈ আৰু উপনৈ আছে তেনেকুৱা নহয়। তাৰ লগতে আমাৰ অসমখনত বিভিন্ন ধৰণৰ অসংখ্য খাল, বিল আছে, পুখুৰী আছে আৰু জলাশয় আছে। দীপৰ বিল, চান্দুবি বিল, চামগুৰি বিল আদি অসমৰ কেইটামান উল্লেখযোগ্য জলাশয়ৰ উদাহৰণ। এতিয়া ইয়াত এটা প্ৰশ্ন হ'ব পাৰে যে অসমৰ যিকোনো 3টা জলাশয়ৰ নাম লিখা। এতিয়া তোমালোকে কি লিখিব লাগিব? দীপৰ বিল লিখিব লাগিব, চান্দুবি আৰু চামগুৰি বিল। বনৰীয়া প্ৰাণী, চৰাই চিৰিকটি আদিয়ে এই জলাশয়বোৰৰ পানী খাই পিয়াহ পলুৱায়। জলাশয়বিলাকৰ দাঁতিকাষৰীয়া অঞ্চলত যিবিলাক বনৰীয়া প্ৰাণী পোৱা যায়, চৰাই চিৰিকটি দেখিবলৈ পোৱা যায়, সেই প্ৰাকৃতিকভাৱে আমাক চহকী কৰি থকা সেই বনৰীয়া প্ৰাণীসমূহ, সেই চৰাই চিৰিকটিসমূহে এই জলাশয়বিলাকতেই পানীৰ যোগান পায় তেওঁলোকে। আৰু সেই পানী খায়েই তেওঁলোকে তেওঁলোকৰ পিয়াহ পলুৱায়। গতিকে মই আশা কৰিলোঁ তোমালোকে দফাটো বুজি পাইছা। কিবা যদি নুবুজা থাকে তোমালোকে প্ৰশ্ন আকাৰে দি মোক গ্ৰুপত সুধিব পাৰিবা, প্ৰশ্ন প্ৰেৰণ কৰিবা ফটোৰ সহায়ত। আৰু আজিৰ তোমালোকৰ কাম হ'ব এই দফাটোৰ ভালকৈ পঢ়ি খৰচি মাৰি ইয়াক বুজিবলৈ চেষ্টা কৰা। কিবা যদি নুবুজা থাকে সুধিবা মোক। আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকক মই দিছিলোঁ ইয়াত যে অসমৰ 3টা
উল্লেখযোগ্য জলাশয়ৰ নাম সেইটো মনত ৰাখিবা। দৰকাৰ হ'লে তোমালোকে বহীত নোট কৰি যাবা, টুকি যাবা, কাৰণ এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ব দীপৰ বিল, চান্দুবি বিল আৰু চামগুৰি বিল। আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী ক্লাছত জলজ সম্পদৰ যি পৰৱৰ্তী দফাসমূহ আছে সেই দফাসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।